खुलुमबाय स्टुडिअ दं आं राजिब बसुमतारी जों बयबो मिथिगौदि बिटिसि सरकारनि आखायाव ल' एन्ड अर्डार गैया नंगौ नाथाय बेबायदि ल' एन्ड अर्डार गैया होननानै मायाबा मोनसे थासारि जायोब्ला जोंनि बिटिसि सरकारनि गाहाय खुंगिरि बिथांमोननि आखायाव जेबो गोहो थाया नामा बेयो मोनसे गिदिर सोंथि आरो बे सोंथि सिखारनायनि गुबै जाहोनानो जाहैबाय थांनाय 19 जानुवारि खालारनि गेजेराव जा क'क्राझार कारिगाव ओनसोलाव जा गिलु बालु दुंहाव थासारि बिटिआर नाङैनो मोनसे गिख्रंथाव थासारि दुंहाव थासारि सोमजिदोंमोन बै समाव जोंनि आथिखालनि बिटिसिनि चिफ हाग्रामा महिलारि बिथाङा गिबियैनो मा बाथ्रा बुंदोंमोन बिथाङा फोरमायदोंमोन दि एबा बुंदोंमोन दि जोंनि आखायाव एबा बिटिसिनि आखायाव ल' एन्ड अर्डार गैया बेखौ रायजो सरकार एबा रायजोनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा बिथांनि आखायावसो दं होननानै बाथ्रा बुंदोंमोन थिग बेखौ लानानैनो बारग' बिटिसिनि चिफ प्रमद बर' बिथाङा फिनजाथाय होदों जेराव हाग्रामा महिलारि बिथाङा खनले बाथ्रा बुंथिदोंमोन दि ल' एन्ड अर्डारा जोंनि आखायाव गैया होननानै नाथाय बिथाङा बिबान दंना गैयामोन एबा बिथाङा बेखौ बे दुंहाव थासारिखौ फोजोबस्रांनो थाखाय गोजोन खौसेथि लाखिनो थाखाय माबायदि पलिसि खालामनांगोन बेखौ लानानैनो बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा ल' एन्ड अर्डार गैया बुंनायनि सायाव फिनजाथाय होदों दानिया फैदो बिदिब्ला हाग्रामा महिलारि बिथाङा ल' एन्ड अर्डारनि सायाव बाथ्रा बुंनायखौ लानानै प्रमद बर' बिथाङा माबायदि बाथ्रा बुंदों एबा फिनजाथाय होदों जों प्रमद बर' बिथांनि बे बुंथिनायखौ नोंथांमोननि गेजेराव लाना फैदिनि কোকৰাঝাৰ কাণ্ড হৈছে আপোনালোকেও জানে ঘটনাটো কি হৈছে আৰু বডলেণ্ডত কেতিয়া কি হৈছে কি হোৱা নাই আজিৰ পৰা আগত 2008ত কি হৈছিল 2012ত কি হৈছিল 2014ত কি হৈছিল 96ত কি 99ত কি সব কথা আপোনালোকেও জানে সো তাত আজি ল' এণ্ড অৰ্ডাৰটো কয় যে আমাৰ হাতত নাই ল' এণ্ড অৰ্ডাৰটো পুলিচেহে হাতত ৰাখে পুলিচে নিয়ন্ত্ৰণ কৰে ল' এণ্ড অৰ্ডাৰটো ইয়াত সামৰিক বাহিনীয়ে ল' এণ্ড অৰ্ডাৰটো চায় ৰাজনৈতিক নেতাসকলে নিৰ্দেশে দিয়ে ৰাজনৈতিক নেতাসকলৰ দায়িত্ব হ'ল নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াটো লাঠি লৈ ফ্লাই AK-47 লৈ ফ্লাই শান্তি প্ৰতিষ্ঠা কৰিবলৈ নাযায় তেখেতে পলিচিৰ কাম কৰে এতিয়া ইয়াত ময়ো 5 বছৰ দায়িত্বত আছিলো মইতো লাঠি লৈ ফ্লাই যোৱা নাই ক'ৰবাত কাজিয়া কৰিলে যে বন্ধ কৰ কিবা কৰ বুলি কেনেকাক বা এৰেষ্ট কৰিব লাগে উঠাব লাগে এইটো পুলিচে কৰিব কিন্তু ল' এণ্ড অৰ্ডাৰটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে বা পৰিৱেশটো ঠিক কৰি ৰাখাৰ কাৰণে এটা এজেণ্ডা থাকিব লাগিব এই এজেণ্ডাটো আপুনি তৈয়াৰ কৰিব লাগিব আপুনি আজি দায়িত্বত আছে আপোনাৰ দায়িত্ব এইটো আপুনি জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় ৰখা শান্তি ৰখা ল' এণ্ড অৰ্ডাৰটো ঠিক কৰি ৰখা সেইটো আপোনাৰ দায়িত্ব আজি মই ইয়াত দায়িত্বত নাই কিন্তু যিটো ঘটনা হৈছে এইটো শান্তি কৰিবলৈ আমিও কাম কৰি আছো আমিও পুলিচ প্ৰশাসনৰ লগত কথা পাতিছো আমিও মানে যি প্ৰশাসনিক বিষয়াৰ লগত কথা পাতিছো ৰাজনৈতিক মহলত বিভিন্ন লেভেলৰ নেতৃত্বৰ লগত কথা পাতিছো যাতে শান্তিটো প্ৰতিষ্ঠা কৰিব পৰা যায় আৰু আমি ধন্যবাদ দিব লাগিব কম সময়ৰ ভিতৰতে যে এই ঘটনাটো ভগৱানৰ এটা ভাল এটা দৃষ্টি যে ইয়াটো বহুত ডাঙৰ নহল যে একদিনতে যে নিয়ন্ত্ৰণ হ'ল এইটো বহুত ডাঙৰ কথা আমাৰ কাৰণে কাৰণ এনেকুৱা ঘটনা হলে আমাৰ আগৰ ছবিবিলাক আমাৰ চকুত ভাহি আহে আৰু এনেকুৱা এতিয়া আপুনি এতিয়া দেখিয়ে পাইছে শীত ঠাণ্ডাৰ বতৰত কেঁচুৱা মানে ৰিলিফ কেম্পত থাকিব লগা হোৱাটো এইটো সহজ কথা নহয় এইটো আন্তৰিকতাৰে ল'ব লাগিব চিৰিয়াছলি ল'ব লাগিব অধিকাৰণে মই কৈছো আৰু সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া বাহিৰত থাকি হলিও তেখেতে ৱৰ্ল্ড ইকনমিক ফৰামৰ মিটিঙত গৈছিলে তথাপিতো মিনিট টু মিনিট তেখেতে কথা পাতি আছে প্ৰশাসনৰ লগত মই জানো আৰু এইবিলাক মানে দায়িত্বটোৱে হ'ল আমাৰ ৰাজনীতিক নেতাসকলৰ দায়িত্ব আৰু হিতুকে যদি কোনোবা বেলেগ এজনে কয় মোৰ তাত ল' এণ্ড অৰ্ডাৰ নাই তৃতীয় পক্ষ চতুৰ্থ পক্ষ বিচাৰি থাকোঁতে গোটেই শেষ হৈ যাব